কেনেকুৱা পালি? ঐ কি হ'ল ইয়া? হে একো নহয় বৈ। ঐ নাম। চব্জিখিনি গ'ল, বাকীখিনি কালি দিব লাগিব ন? সেইখিনি দিব লাগিব। আৰু এই যোৱাবাৰ অনা দৰবকেইটা কাম নিদিলে ভালছে। অঁ আৰু দুটামান আনিব লাগিব। অঁ লৈ আহিব লাগিব, ঠিকেই। আৰু তহঁতি কালি দুটা সোনকালে আহিবি। যাই গধূলি হ'ল। প্ৰণৱ ইমান দেৰিলৈকে শুই আছেনে? প্ৰণৱ আহিলি? আজি ইমান দেৰিলৈকে শুই আছিলি যে, আৰু ইমান চিন্তাত কিয় আছ? কি হ'ল? আগৰ সপোন এটা দেখিলোঁ। সপোন? কি সপোন? 5 বছৰ আগৰ এটি কাহিনী। সেইদিনা অসমৰ প্ৰত্যেকখন কলেজতে আনন্দময় পৰিৱেশ। আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফলাফল ঘোষণা কৰিছিল। মোৰো ফলাফল মনে ভবাৰ দৰে ভালো হৈছিল। তেতিয়াই ভাবিছিলোঁ এটা ভাল চাকৰি কৰিম আৰু ঘৰখনক চাম। তেতিয়াৰ পৰাই য'ত যি চাকৰি ওলাইছিল চাকৰি এপ্লাই কৰিছিলোঁ। য'ত যি কিতাপ আছে কিনি আনি লৈ ভালদৰে অধ্যয়নো কৰিছিলোঁ। ঠিক একেদৰে আৰু এদিন ডিএছ কোম্পানীৰ ইণ্টাৰভিউটো পালেই নে? কিতাপ দুখনমান আনোগৈ। মই গৈ থাকোঁ দেই। হ'ব যা, চাকৰিটো তয়ে পাবি যা।
বহুত এক্সাম দিলোঁ এইটোৱে আশা কৰিছোঁ। ময়ো ভাগৰি গৈছোঁ এক্সাম দি দি। হে ভগৱান, এবাৰ যেন চকু মেলি চোৱা। দিনেশ পাল, দিনেশ পাল, দিনেশ পাল, অসম্ভৱ। দিনেশ পাল, হেল্ল'। প্ৰণৱ, খবৰটো চাগে তই পালিয়েই, আৰু এতিয়া চাগে তই ভাবিছ চাকৰিটো মই কেনেকৈ পালোঁ। শুন, হেল্ল', হেল্ল' দেউতা, মোৰ কামটো হৈছেগৈনে? কি পৰীক্ষা দিব লাগিব? অঁ হ'ব বাৰু, বাট DES কোম্পানীৰ চাকৰিটো মোৰ হ'ব লাগিব, কেৱল মোৰ। হ'ব দেউতা। ছাৰ, মোৰ কামটো হৈছেনে? তোমাৰ কামটো হৈ আছে, চিন্তা নকৰিবা। আচলতে কিছুমান এক্সাম আমি দেখাবলৈহে পাতোঁ। তোমাৰ চাকৰিটো হৈ যাব, চিন্তা নকৰিবা। 27 তাৰিখে গৈ আছোঁ। গম পালি নহয় এতিয়া? আজিকালি টকা নিদাকৈ কিবা এটা পাম বুলি আশাই নকৰিবি। হ'ব বাৰু, সহায় লাগিলে কবি। পঢ়িছে চাকৰি এটা গোটাব পৰা নাই। চালা চাকৰি লাগে, ভিক্ষাৰী জাত। আচলতে আমি কিছুমান এক্সাম দেখাবলৈহে পাতোঁ। আজিকালি টকা নিদাকৈ কিবা এটা পাম বুলি আশাই নকৰিবি। সমাজত দুখীয়াৰ ভাত খাই খোৱা মানুহ বহুত ওলাল। তাৰমানে এইটো নহয় যে সমাজত ভাল মানুহো নাই। জীৱন নামৰ কিতাপখনত ঘাত প্ৰতিঘাত, সুখ দুখ সেইবোৰ থাকিবই। জীৱন নামৰ যুদ্ধখনৰ শেষ ফলাফল জানো আত্মহত্যা? শুন প্ৰণৱ, চাকৰি টকাৰে কিনি ল'ব পাৰে, কিন্তু তোৰ জ্ঞান আছে, জ্ঞানখিনিতো কোনো কাঢ়ি ল'ব নোৱাৰে। গতিকে সেই জ্ঞানখিনিৰে তই এটা নতুন জীৱন আৰম্ভ কৰ। শুন প্ৰণৱ, তই সমাজৰ এটা উদাহৰণ বনিব লাগিব যে মানুহৰ প্ৰতিটো সমস্যাৰে
সমাধান মাত্ৰ আত্মহত্যা নহয়। তই এইটো প্ৰমাণ কৰিব লাগিব যে আত্মহত্যাৰ বাহিৰেও আৰু আছে আমাৰ ওচৰত পথ, যাৰ দ্বাৰা আমাৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰোঁ। সেয়েহে তই কাইলৈৰ পৰা আমাৰ লগত ওলা। সেইদিনাৰ পৰা তহঁতৰ লগত থাকিবলৈ ল'লোঁ। চৰকাৰৰ পৰা ঋণ লৈ গাঁৱত এনেয়ে পৰি থকা মাটিবোৰত খেতি কৰিবলৈ ধৰিলোঁ। সৰুকৈ হ'লেও টিউশ্যনৰ চেণ্টাৰ এটিও খুলিলোঁ। পৰিয়ালটো এনেকৈ চলাবলৈ ধৰিলোঁ। সেইদিনাখনৰ পৰাই মোৰ জীৱন সলনি হ'ল। চাকৰিটো আৰু বাদ দিলোঁ। সেইদিনা তহঁত নহাহেঁতেন কি যে হ'লহেঁতেন। জীৱন খন্তেকীয়া। এই খন্তেকীয়া জীৱনত কেতিয়াবা যদি উন্নতি, কেতিয়াবা আকৌ অধুনতি। আচলতে আমি জীৱনত যিখিনি পাইছোঁ সেইখিনি সুখী হোৱা উচিত। কিমান যে মানুহে হতাশাত ভুগি নিজকে নষ্ট কৰি পেলায়। আচলতে জীৱনৰ সমস্যাবোৰৰ লগত যুঁজাজনেই আচল যুঁজাৰু। আৰু তাৰ এইটো এক উদাহৰণ, এক শক্তিশালী যুঁজাৰু। যি হ'ল হ'ল, সেইবোৰ কথা ভাবি নাথাকিবি। দিনেশ পালো চাগে চাকৰিটো এতিয়া বৰ আৰম্ভ কৰি আছে। হেই ক'ত সি আৰামত আছে, তহঁতি বচোন, মই কৈছোঁ শুন। অঁ, এইখন কি হয়? এপ্লিকেশ্যন ছাৰ, আপোনাৰ চাইন এটা লাগিছিল। তাৰোপৰি আমাৰ কোম্পানী বহুতো Shut up! একো কথাই নকবা। এইখন কি হয়? এনেকুৱা আখৰলৈ মোৰ ওচৰলৈ একো কাগজেই নানিবা। আজি চাকৰি 5 বছৰ হৈ গ'ল, তুমি ভালকৈ এপ্লিকেশ্যন এখন লিখিব নাজানা? লোৱা এইটো। আৰু শুনা, টকা আছে যদি ভাল জ্ঞান কিনিবলৈ চেষ্টা কৰা। লোকৰ চাকৰি এটা কিনি সুখত খাম বুলি নাভাবিবা। ননচেন্স। নাও গেট আউট। কোনে যে ইহঁতক চাকৰি দিয়ে? হেই কেনেকুৱা পালি? কথাটো এনেকুৱা হ'ল মানে। হ'ব দে আমাৰ ইমানকৈ মহলা মাৰিবলৈ সময় গ'ল। দুপৰীয়া হ'লগৈ, আমাৰ কামে কামে লগ ব'লা। সেই তোৰ ঐ, তই জুবিনে বৰ ধুনীয়া গান এটা গাৱ নহয়। এইবোৰ পাহৰিলোঁ আৰু দিয়া। গা গা আমি সহযোগ কৰিম নহয়। হ'ব বাৰু, হ'ব। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰ'দেও নাহাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা।